সকলোকে নমস্কাৰ। পুনৰ আপোনালোকৰ মাজলৈ নতুন ভিডিঅ' এটা লৈ আহিলোঁ। আমাৰ বাগানৰ চাহপাত তোলা অলপ দিনৰ আগতে দেখিছিলে। মই আজি প্ৰায় 9 দিনৰ আগত ভিডিঅ' দি থোৱা আছে, পোষ্ট কৰি থোৱাই আছে। আপোনালোকে চাইছে, বহুত মৰম কৰিছে, লাইক কমেণ্ট কৰিছে, ছাপোৰ্ট কৰিছে। আৰু 9 দিনৰ পিছত আকৌ আজি তোলা হৈছে আমাৰ চাহপাত। মানে আমাৰ এইফালে চাহপাতৰ বাগানবিলাক প্ৰায় 10 দিন, 9 দিন বা 11-12 দিনৰ পিছত ছিঙি থকা হয়। যোনবিলাক এতিয়া ধৰক এতিয়া পাতবিলাক ছিঙি আছে দেখিছে আপোনালোকে, সেইখিনি হৈছে কলি কলি পাতখিনি। যোনখিনি দীঘল দীঘল হৈ গৈছে সেই পাতখিনি ছিঙি আছে, আৰু যোনখিনি সৰু সৰু কলি পাত সেই পাতখিনি এৰি দিয়া হৈছে। তো এই পাতখিনি প্ৰায় যোনখিনি এৰি দিয়া হৈছে, সৰু সৰু পাত যোনখিনি কলি কলি পাতখিনি আপোনাৰ 10-11 দিনৰ পিছত আকৌ তোলা হ'ব। আৰু এতিয়া যোনখিনি পাত দীঘল হৈ আছে বৰ্তমান এতিয়া সেইখিনি তুলি আছে। আৰু মই কি কৰিছোঁ, পাতখিনি এনেকৈ তুলি তুলি আমি কি কৰোঁ, প্লাষ্টিকৰ পাতি আছে, পাতি তেনেকৈ পাৰি দিয়া হৈছে তলত। আৰু তাত ছিঙি ছিঙি যোনসকলে তুলি আছে, ক'বলৈ গ'লে মোৰ মানুহজনীয়ে তুলি আছে, আমাৰ লগত তুলি আছে, গাঁৱৰে দুজনী খুৰী তুলি আছে, আৰু লগত এজন দাই তুলি আছে, মানে ঘৰৰ ওচৰৰে। আৰু মই কি কৰি আছোঁ, তেনেকৈ বেগত ভৰাই ঘৰলৈ নি আছোঁ। একে জেগাত জমা কৰিব লাগিব। আকৌ এতিয়া এইখিনি ঘৰত থৈ আহি কিনে আকৌ তাহাঁতি ছিঙি কিনে পাত জমা কৰি আছে, আকৌ মই আনিব যাব লাগিব। ঠিক তেনেকৈ এওঁলোকে পাত চাত তোলা মেলা কৰি আছে। মই তাৰ মাজতে চাহ তামোল পাণ কি লাগে অনা নিয়া কৰি দিওঁ। আৰু এয়া দেখিছে ঘৰত এনেকৈ আনি কিনে পাতটো ইয়াত জমা কৰি থোৱা আছে। ঘৰৰ পৰা আকৌ পাতখিনি থৈ কিনে আকৌ আহিছোঁ নিবৰ কাৰণে। আৰু ইয়াত দেখিছে আমাৰ বাগানৰ মাজত তামোল বাৰী আছে, তামোল গছো আছে লগতে। বহুত ধুনীয়া সুবিধা চাহ বাগানৰ লগতো। মোৰ বাগানত মানে তামোল গছ এজোপাও লগোৱা নাই। তামোল গছ লগাবলৈ আছে, কিন্তু তাত তামোল গছ লগাবলগীয়া হ'লে মানে তাত থাকি ল'ব লাগিব। সেইটো কাৰণে সুবিধাটো নাই। আৰু ইয়াত চাওক, ইয়াত আহি দেখিছে ইয়াত পাতখিনি ছিঙি ছিঙি ইয়াত থৈ দিছে, জমা কৰি থৈ দিছে। আৰু মই এতিয়া ইয়াত বেগত ভৰাই পাতখিনি লৈ যাব লাগিব আকৌ। চাওক কি ধুনীয়া পাত, চাই কিনে ভাল লাগিছে ন? সেউজীয়া পাত, বাগানখন চাবলৈ চাওক কি ধুনীয়া সেউজীয়া। আৰু ইয়াত দেখিছে তুলি আছে, মোৰ মানুহজনী আছে, আৰু লগত মই আগতেও কৈছোঁ আমাৰ ওচৰৰে গাঁৱৰ ঘৰৰ ওচৰৰে দুজনী খুৰী আছে আৰু এজন দাই আছে, তেওঁলোকে তুলি আছে। আৰু চাওক, দাইজনে পাত তোলা হৈ গ'ল মানে অলপ অলপ হওঁতে আৰু আনি কিনে ইয়াত থৈ যায়। কাৰণ বেগটো বেছি গধুৰ হ'লে মানে লৈ থাকিব নোৱাৰে ন, গধুৰ হৈ যায়। তো মানে তেওঁলোকৰ হিচাপত মানে আনি কিনে ইয়াত আনি থৈ যায়। আৰু মই কি কৰিব লাগিব, চাইকেলত ভৰাই কিনেহে কৈছোঁ, আপোনাৰ ভুল হৈ গৈছে। চাহপাতৰ বেগৰ এইবিলাক হৈছে চাহপাতৰ বেগ, আৰু চাহপাতৰ বেগত এতিয়া ভৰাই কিনে আকৌ আমি ঘৰলৈ লৈ যাব লাগিব। আৰু দেখিছে চাওক, মই চাইকেলত উঠাই ল'লোঁ, দুইফালে দুটা বেগ ওলোমাই ল'লোঁ, ইটো চাইডে এটা আৰু আন চাইডে এটা, আৰু তেনেকৈ গৈ আছোঁ। আৰু আহি পাই গ'লোঁ। এতিয়া পাতটো দিব যাব লাগিব, গাড়ী আহিব। আৰু আপোনালোকে ভিডিঅ'টো আজি সম্পূৰ্ণ ভিডিঅ' চাবলৈ পাৰিব, কাৰণ আমি চাহপাত ছিঙি আনি কিনে ক'ত দিওঁ বা কি কৰোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব। এতিয়া গাড়ী আহিব আমাৰ তিনিআলিত, পাতখিনি ভৰাই ল'ব লাগিব। এতিয়া ভৰাই কিনে তিনিআলিত লৈ কিনে তাত অলপ দেৰি ৰখিব লাগিব। তাৰপিছত যেতিয়া গাড়ী আহিব, গাড়ীত ওজন কৰিম কেনেকৈ আৰু কিমান হ'ব, আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো আজি দেখিবলৈ পাব। আপোনালোকে চাই থাকক। সকলোৱে কৈ থাকে চাহপাত ছিঙে, কি কৰে কি নকৰে, ক'ত দিয়া, মানে সেইটো কাৰণে এই ভিডিঅ'টো বনাবলগীয়া হৈছে মানে। আৰু কথা কওঁতে মানে অলপ পাক লাগি যায়, ভুলো হৈ যায়, তাৰ মাজত আপোনালোকে বেয়া নাপাব। আৰু এতিয়া দেখিছে ধানৰ বিৰিয়া, যোনটো আমি ধান মানে কাণত লৈ যাওঁ যে, সেনেকুৱা বিৰিয়াত কি কৰিছোঁ, ঘৰৰ পৰা সেই তিনিআলিলৈকে লৈ গৈছোঁ মানে। আৰু তাৰপিছত তেওঁ এবাৰ নি দিলে, তাৰপিছত সেইজন গুচি গ'ল, যোনজন মানুহ আছিলে। এতিয়া মোৰ মানুহজনীৰ লগত মই আনি আছোঁ, মানে তেওঁৰ লগত দুটা বেগ আনিলোঁ, আৰু এটা বেগ আছিলে, আৰু সেইটো মানুহজনীৰ লগতে আনিলোঁ। আৰু এইটো হৈছে আমাৰ তিনিআলি। আৰু ইয়াত ছোৱালীজনীয়ে আগতীয়াকৈ আহি খেলি আছে। আৰু এই ৰাস্তাটো দেখিছে, এইটো নতুনকৈ বনিছে, বহুত ধুনীয়াকৈ বনিব চাগে এইবাৰ, বহুত দিনৰ মূৰত, আৰু বহুত ভাল লাগিব। এইটো হৈছে আমাৰ ওচৰতে নামঘৰ, দেখিছে নামঘৰৰ তিনিআলি। এই আমাৰ ছোৱালীজনী দেখিছে, আৰু এইফালে কিমান খেলি আছে। আৰু গাড়ীখন আহিবৰ কাৰণে ৰখি আছোঁ অলপ টাইম, আৰু সেইটো কাৰণে চাহপাতৰ বেগৰ ওপৰতে বহি আছিলোঁ। আৰু দেখিলে গাড়ী আহি গ'ল আমাৰ
আৰু গাড়ী আহি যোৱাৰ কাৰণে এতিয়া এইটো চাহপাতৰ কাটা হয়, যোনটো ওজন কৰিব সেইটো ওজন কাটা হয়। তো তাত এতিয়া পাতটো আমি ৱেট কৰিব লাগিব, কিমান পাত হয়। ব'লক আপোনালোকে ভিডিঅ'টো চাই থাকক, চাই থাকিলে গম পাব। উঠাই দিয়া হ'ল ইয়াত পাতটো। ইয়াত আপোনাৰ ওজন হ'ল কিমান 42। দেখিলে ইয়াত 42 কিলো হ'ল, মানে 42 কিলো হ'ল। তাৰপৰা ইয়াত গাড়ীখনত উঠাই কিনে দিব লাগিব। বহুত 3টা মানুহ লাগিছে উঠাওঁতে। তাৰপিছত এই বেগ তেনেকৈ ওজন কৰি চাওঁ কিমান হয়। ইয়াত কমতি হ'ব। আৰু ভিডিঅ'টোতো মই আগতে বনাই মানে পিছত যেতিয়া এডিটিং কৰিছোঁ মই গমেই পাওঁ কিমান আছে অলৰেডি। আৰু ইয়াত দেখিছে 27 কিলো হ'ল। সেইটো হয়। পাত চিঙা আদায় নহ'ল আজি, কালি মানে আদায় হ'ব। কিন্তু কালি দেওবাৰ আছে, সেইকাৰণে কালি পাত নলয়। অহা সোমবাৰে আকৌ তুলিব লাগিব। মানে 2 দিন লাগে আপোনাৰ 4টা মানুহ হ'লে মানে। ইয়াত হৈ গ'ল 46 কিলো। তো যদি আমি টোটেল কৰিবলৈ যাওঁ 115 কিলো হ'ব। তো আজি 115 কিলো ওলালে। কিন্তু আমাৰ এতিয়া পাত ওজন কৰা হৈ গ'ল আৰু এতিয়া হিচাপ কৰা হ'ব, বহীত লিখা মেলা কৰা হ'ব। আৰু পইচা পাতি কিমান লাগে সেইটো মোৰ ওপৰতে কথা। তো মই তেনেকৈ মানুহবিলাকক ধৰক হাজিৰা লগাব লাগিব। মানুহজনী বাদেতো বাকী 3জন মানুহকতো হাজিৰা দিব লাগিব। তো সেইটো কাৰণে তেওঁলোকৰ হাজিৰা পইচাটো লৈ ল'লোঁ। আৰু বাকী দৰৱ মাৰিবৰ কাৰণে হাজিৰা দিবলৈ আছে, বা আকৌ অহা সোমবাৰেতো ছিঙিবলৈ আছে পাত। তো তেনেকৈ হিচাপ কৰি ল'লোঁ, যিমান দৰকাৰ হয় এডভান্স লৈ ল'লোঁ। আৰু বৰ্তমান ভিডিঅ'টো ইমানেই। আজিলৈ বাই বাই।